হেল্ল' ফ্ৰেণ্ডছ, আজি আমি জানিব গৈ আছোঁ আমাৰ দেশৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ ৰাজধানীৰ নাম। আগত 7খন আছিল, বৰ্তমান 8খন হৈছে। চ' আজিৰ এই ভিডিঅ'টো নিউ আপডেট অনুসৰি বনোৱাইছে। চবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট আমি লৈছোঁ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। ইয়াৰ ৰাজধানী হৈছে পৰ্ট বিলাৰ আৰু এইটো ঘোষণা কৰা হৈছিল নৱেম্বৰ 1, 1956ত। ঠিক আছে, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ ৰাজধানী হৈছে পৰ্ট বিলাৰ, এইটো মনত ৰাখিব। তাৰপিছত চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়, একেবাৰে ইজি, মনত থাকি যাব। আৰু এইটো ঘোষণা কৰা হৈছিল নৱেম্বৰ 1, 1966ত। তাৰপিছত চাওক দাদৰা এণ্ড নগৰ হাভেলী আৰু এটা আছে দমন এণ্ড ডিউ। দুইটাৰ ৰাজধানী একেলগে হৈছে দমন, ইজিলি মনত থাকিব। ইয়াত দমন আৰু ডিউ আছে। ইয়াত দাদৰা এণ্ড নগৰ হাভেলী দুইটাৰ ৰাজধানী হৈছে দমন। আৰু এইটো ঘোষণা কৰা হৈছিল জানুৱাৰী 26, 2020 চনত। এইটো নিউ আপডেট দিয়া হৈছে 2020 চনত জানুৱাৰী 26ত। তাৰপিছত দিল্লীৰ ৰাজধানী নিউ দিল্লী, এইটো ইজিলি মনত থাকিব। আৰু এইটো ঘোষণা কৰা হৈছিল 9 মে 1905ত। তাৰপিছত আহিল জম্মু এণ্ড কাশ্মীৰ। এই দুইটাৰ ৰাজধানী হৈছে শ্ৰীনগৰ, বৰ্তমান শ্ৰীনগৰ হৈ আছে। আৰু এইটো ঘোষণা কৰাইছিল 31 অক্টোবৰ 2019। তাৰপিছত লক্ষদ্বীপ, ইয়াৰ ৰাজধানী হৈছে কাৱাৰত্তি আৰু এইটো ঘোষণা কৰাইছিল নৱেম্বৰ 1, 1956ত। তাৰপিছত আহিল পুডুচেৰী আৰু ইয়াৰ ৰাজধানী হৈছে পণ্ডিচেৰী, একেবাৰে ইজি মনত থাকিব পণ্ডিচেৰী। আৰু এইটো ঘোষণা কৰা হৈছিল 1 নৱেম্বৰ 1954ত। তাৰপিছত একেবাৰে শেষত 8 নম্বৰটো লাডাখ, ইয়াৰ ৰাজধানী হৈছে লেহ আৰু এইটো ঘোষণা কৰা হৈছিল 31 অক্টোবৰ 2019। চ' বৰ্তমান আমাৰ দেশৰ এই 8টাই কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াৰ ৰাজধানী।